Hello, my dear student. Welcome back to my channel, Education. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যেহেতু তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আহি পালেই, যেহেতু 17 তাৰিখত তোমালোকৰ অসমীয়া পৰীক্ষা আছে, আজি মই তোমালোকৰ বৈচিত্ৰ্যময় অসম যিখন কিতাপ আছে অসমীয়াৰ, সেইখনৰ কিছুমান প্ৰশ্ন মই তোমালোকক দিবলৈ ওলাইছো। খুবেই ইম্পৰ্টেন্ট, এই দুটাটো কমন কোৱেশ্চন আহে, এই বৈচিত্ৰ্যময় অসমৰ পৰা 10 মাৰ্কছ কমন আহে। গতিকে কিনো প্ৰশ্ন আহিব তাৰ মই উত্তৰসমূহ তোমালোকক দি দিম। যাৰ ওচৰত কিতাপখন নাই সেইসকলৰ বাবে খুবেই সুবিধা হ'ব, তোমালোকে লিখিও ল'ব পাৰিবা আৰু এইকেইদিনত মুখস্থ কৰি ল'বা। এই দুটা কমন প্ৰশ্ন হয়। বৈচিত্ৰ্যময় অসমৰ কিতাপ এখনেই হয়, নৱম আৰু দশম শ্ৰেণীৰ বাবে কিতাপ এখনেই হয়, মাত্ৰ জনজাতিসমূহ বেলেগ বেলেগ ধৰণৰ আছে। প্ৰথম প্ৰশ্নকেইটা কি থাকিব মই তোমালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ, চোৱা। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। মানে যিকোনোৱে হ'ব পাৰে, তোমালোকে যি দুটা মুখস্থ কৰি ভাল পোৱা যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখিবলৈ দিছে। নেক্সট আহিব তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা। মানে এই যে জনগোষ্ঠীসমূহ, তেওঁলোকৰ ওপৰত বিশেষভাৱে কিছুমান কাম কৰা বিশেষ ব্যক্তি কিছুমান আছে, সেই ব্যক্তি যিকোনো তোমালোকে মুখস্থ কৰিব পাৰা, সেই দুগৰাকীৰ বিষয়ে তোমালোকে লিখিব দিছে। 2 মাৰ্কছ থাকিব, বেছি নালাগে, তোমালোকে 10 লাইন লিখিলেও ধুনীয়াকৈ লিখিলে 2 মাৰ্কছ ফুল পাই যাবা। গতিকে এই দুটা প্ৰশ্ন একেবাৰে কমন হয়, আহে। নেক্সট কুৱেশ্যনটো আছে, নেক্সট এটা হ'ল খুবেই ইম্পৰ্টেণ্ট। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ সম্পৰ্কে চমুকৈ লিখা। এই যে জনগোষ্ঠীসমূহ, তেওঁলোকৰ উৎসৱবোৰ কি কেনেধৰণে পালন কৰে তাৰ বিষয়ে লিখিবলৈ দিয়া হয়। আহাচোন আমি চাই লওঁ উত্তৰসমূহ। প্ৰথমতে দি দিছোঁ মিচিংসকলৰ বিষয়ে। যিকোনো জনগোষ্ঠীৰ বিষয়ে লিখিব আহিলে তোমালোকে মিচিং জনজাতিৰ বিষয়ে লিখিব পাৰিবা। উত্তৰত চাবা, মিচিংসকল বা মিৰিসকল হৈছে অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠী। ভাৰতবৰ্ষৰ সংবিধানত মিচিংসকলক অসমৰ অনুসূচিত ভৈয়াম জনজাতি হিচাপে মিৰি নামেৰে চিহ্নিত কৰিছে। মিৰি শব্দৰ ব্যৱহাৰ মিচিংসকলে নিজে নকৰি সমাজৰ এক শ্ৰেণীৰ মিবু বা পুৰোহিতৰ ক্ষেত্ৰতহে কৰে। তেওঁলোকে নিজকে টানি বুলি পৰিচয় দিয়ে, যাৰ অৰ্থ মানুহ বা মানৱ। অৰুণাচলৰ আৱৰ পাহাৰৰ পৰা সুচল জীৱিকাৰ সন্ধানত তেওঁলোকে অসমৰ সমতললৈ নামি আহিছিল। কৃষি মিচিংসকলৰ জীৱিকাৰ সম্বলস্বৰূপ যদিও তাৰ উপৰিও মাহ, সৰিয়হ, বিবিধ আলু, আদা, কচু, জলকীয়া আদিৰ খেতিও তেওঁলোকে কৰে। গাঁওবোৰত শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ বাবে তেওঁলোকৰ এজন গাঁওবুঢ়া থাকে। কোনোৱে অপৰাধ কৰিলে কোবাং বা মেল পাতি তেওঁ দোষীৰ বিচাৰ কৰে। পুৰুষসকলে পৰম্পৰাগত মিলু, গালুগ, গণৰ, উগন, টঙালি, ডুমুৰ আদি সাজপাৰ পৰিধান কৰে। মহিলাসকলে ৰিহা, মেখেলা, ৰিবি গাছেং আদি সাজপাৰ পৰিধান কৰে। মিচিং তিৰোতাই তাঁতশালত সৰগ ৰচনা কৰিব পাৰে। তেওঁলোকৰ দৈ পল হৈছে মূলধন। জন্মৰ পৰা মৃত্যুলৈকে জীৱনটোক দৈ পল বা সূৰ্য চন্দ্ৰই পৰিচালনা কৰে বুলি তেওঁলোকে বিশ্বাস কৰে। কুকুৰাক বিপদৰ ৰক্ষা কৱচ বুলি তেওঁলোকে মানে। তেওঁলোকৰ জাতীয় উৎসৱ হ'ল আলি আই লিগাং। তাৰ উপৰি 3টা বিহু পালন কৰে। ভাষা সাহিত্যৰ বিকাশতো তেওঁলোক আগবঢ়া। এতিয়া চাবা, জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে যে কুৱেশ্যনটো আহিছিল লিখিবলৈ, আলি আই লিগাঙো লিখিব পাৰা তোমালোকে। আলি আই লিগাং হৈছে মিচিংসকলৰ এটা জাতীয় উৎসৱ। আলি আই লিগাং। আলি মানে মাটিৰ তলত হোৱা বীজ, আইয়ে হ'ল গা গছৰ ওপৰত হোৱা ফল বা গুটি, আৰু গাং মানে হ'ল ৰোপণ কাৰ্যৰ শুভাৰম্ভ, অৰ্থাৎ বীজ গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ। সেয়েহে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনটোত এই উৎসৱৰ আৰম্ভণি হৈ আহিছে। এই দিনটোৰ হিচাপ ৰাখিয়ে বীজ ৰোপণৰ শুভাৰম্ভ কৰে। পুৰাং আপিন বা টোপোলা ভাতৰ লগত দিন চান অৰ্থাৎ শুকান মাছ, মঙহ আৰু আপঙেই মিচিংসকলৰ চিৰাচৰিত প্ৰধান খাদ্য। আপং মিচিংসকলৰ চিৰাচৰিত পানীয় দ্ৰব্য। তাৰপিছত মই তিৱাসকলৰ বিষয়েও কিছুমান প্ৰশ্ন দি দিছোঁ ইয়াত। তিৱাসকলৰ বিষয়েও তোমালোকে লিখিব পাৰা জনগোষ্ঠীৰ বিষয়ে আহিলে।
প্ৰথমটো প্ৰশ্ন আছে ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থানৰ লোক ভাষিক দিশৰ পৰা তিৱাসকল বড়ো থালৰ লোক তিৱাসকলে তেওঁলোকৰ উৎসৱ পাৰ্বণৰ ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি তিৱাসকলে তেওঁলোকৰ উৎসৱ পাৰ্বণৰ ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ হৈছে খ্ৰাম বাৰ খ্ৰাম খুজুৰা খ্ৰাম পান্থাই ডুম্পিডিং ডগৰ পাতি ঢোল বাফাং খ্ৰাম পাংখি থৰাং মহৰ শিঙৰ পেঁপা মুহুৰি আৰু খায়াং ইত্যাদি তিৱা সমাজত জেলা বুলি কাক কোৱা হয় তিৱা সমাজত খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয় তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম অঞ্চলভেদে তিৱাসকলৰ উৎসৱ বিভিন্ন হয় পাহাৰত বাস কৰা তিৱাসকলৰ উৎসৱসমূহ হ'ল ৱানচুৱা চগ্ৰা য়াংলি মুইনাৰী কাংঠি লাংখন মাই পথালা মাই ৰাৱা খাপলাং ৰাৱানে পূজা পান্থাইচাৱা ইত্যাদি আনহাতে ভৈয়াম অঞ্চলৰ বাস কৰা লোকে জোনবিল মেলা বৰত গোসাই উলিওৱা মেলা বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু ইত্যাদি এতিয়া এটা যে প্ৰশ্ন আছিল জনগোষ্ঠীসমূহৰ বিশেষ বৰঙণি জনোৱা ব্যক্তিৰ তাৰ মই তিৱাসকলৰ এজন ব্যক্তিৰ বিষয়ে ইয়াত দি দিছোঁ বলাইৰাম সেনাপতি অসমৰ সাহিত্য সংস্কৃতি জগতৰ এগৰাকী সুপ্ৰতিষ্ঠিত লেখক সংস্কৃতিৰ সাধক বলাইৰাম সেনাপতি জন্ম হয় 1931 চনৰ 3 মাৰ্চত নগাঁও জিলাৰ বুৰঞ্জী প্ৰসিদ্ধ বাৰপুজীয়া গাঁৱত তেখেতৰ পিতৃৰ নাম বগাৰাম সেনাপতি আৰু মাক পদ্মেশ্বৰী বৰদলৈ হাইস্কুল শিক্ষা সমাপ্ত নকৰা সেনাপতিয়ে 1953 চনৰ পৰা 10 বছৰ কাল মাধ্যমিক স্কুলৰ শিক্ষকতা কৰিছিল তেখেত অসমীয়া সাহিত্য সংস্কৃতিৰ এগৰাকী সুপ্ৰতিষ্ঠিত লেখক তেখেতে ৰামধেনুত মিকিৰ পাহাৰত কি ঘটিছে প্ৰবন্ধটো প্ৰকাশ কৰাত চাকৰি শেষ হৈছিল 1954 চনত মুকুল নামৰ এখন গীতৰ পুথি ৰচনা কৰি প্ৰকাশ কৰে ৰামধেনুত লিখা তিৱাসকলৰ ৰাতি হোৱা প্ৰবন্ধৰ জৰিয়তে সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল 2000 চনত তিৱা মাথনলাই টখৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ আসনো অলংকৃত কৰিছিল সাহিত্যিক হিচাপে তেওঁৰ উজ্জ্বল নিদৰ্শন হ'ল অতীতৰ সন্ধানত তেখেতৰ মৃত্যু হৈছিল 2014 চনৰ 11 মেত আৰু এজন ব্যক্তিৰ বিষয়ে মই ইয়াত দি দিছোঁ দেউৰীসকলৰ ৰাধাকান্ত দেউৰী স্বৰ্গীয় ৰাধাকান্ত দেউৰীৰ জন্ম হৈছিল 1931 চনৰ জুন মাহৰ 1 তাৰিখে লখিমপুৰ জিলাৰ বাহগৰা দেউৰী গাঁৱত তেওঁৰ পিতৃৰ নাম আছিল আদিচন দেউৰী আৰু মাতৃৰ নাম তাইবা দেউৰী পিতৃ মাতৃৰ একমাত্ৰ পুত্ৰ ৰাধাকান্ত দেউৰীৰ 3গৰাকী বায়েক ভনীয়েক আছিল সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশত থাকি ডাঙৰ দীঘল হোৱা দেউৰীদেৱৰ ঘৰৰ অৱস্থা বিশেষ ভাল নাছিল দেউতাকৰ অৱস্থাৰ কথা শুনি নামভৰ্তি নকৰাকৈ নিজে লোকৰ পৰা কিতাপ ফলি খুজি আনি গাঁৱৰ 11 নং মৰনৈ প্ৰাথমিক বিদ্যালয়ত 1942 চনত শিক্ষা জীৱন আৰম্ভ কৰিছিল কষ্টৰ মাজেৰে পঢ়াত মনোযোগ দি শিক্ষাৰ্থীয়ে মেট্ৰিক পাছ কৰি যোৰহাটৰ JB কলেজত কলেজীয়া জীৱন আৰম্ভ কৰে আৰু 1958 চনত BA ডিগ্ৰী লাভ কৰে 1959 চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে মকৰল হয় যোৰহাটলৈ আহি BT পাছ কৰে 1985 চনত তেওঁ শদিয়াৰ চপাখোৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহ শিক্ষক হিচাপে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোকে লাভান্বিত হ'বা বৈচিত্ৰ্যময় অসমৰ পৰা আহিবলগীয়া 2-3টা কমন কুৱেশ্যন তোমালোকক দি দিলোঁ 10 মাৰ্কছ আহে ভালদৰে পঢ়িবা আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ